মই আজি আপোনালোকক ITBPৰ বিষয়ে আলোচনা কৰিম। মোবাইলত দি ITBPৰ অনলাইন কেনেকৈ কৰিব পাৰি সেইটো দেখুৱাই আছোঁ মই। প্ৰথমে আপোনালোকে গুগলত যাই টাইপ কৰিব ITBPF অনলাইন। এনেকৈ লিখিলে আপোনালোকে পাই যাব ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত ইয়াত আহিছে ৰেজিষ্টাৰ নাও। ইয়াত দেখি আছে চাই আছে আপোনালোকে ফাৰ্ষ্ট নেম আপুনি প্ৰথমে ফাৰ্ষ্ট নাম লিখিব। ইয়াত যদি আপোনাৰ মিডিল নাম আছে লিখিব, যদি আপোনাৰ লাষ্ট নাম আছে লিখিব। ইমেইল দিব, কনফাৰ্ম ইমেইল আছে ইয়াত ক্লিক কৰিব। পাসওয়ার্ড, কনফার্ম পাসওয়ার্ড, ডেট অফ বার্থ, সিলেকশন, সিকিউরিটি কুৱেশ্যন এনসার। ইয়াত চাই আছে তলত কেপচাৰ আছে, কেপচাৰ মাৰিব। মাৰাৰ পিছত ইয়াত সাবমিট বাটন আছে, সাবমিটত ক্লিক কৰিব। ক্লিক নকৰাৰ সেইটো হোৱাৰ পিছত লগ ইন মাৰিব। আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিব। আপোনালোকে ঘৰত বহি মোবাইলত দি এপ্লাই কৰিব পাৰিব। আৰু মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব।